নমস্কাৰ সকলোকে লাইট অফ ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম আৰু বিভাগ অনুসৰি দপ্তৰসমূহ 2025 বৰ্ষ অনুসৰি। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তাৰ উপৰিও আৰু কেইবাটাও ডক্টৰ তেওঁ লৈ আছে। গৃহ চিকিৎসা শিক্ষা আৰু গৱেষণা, থলুৱা আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক, লোক নিৰ্মাণ আৰু বিতৰণ নোহোৱা অন্যান্য বিভাগসমূহ তেওঁৰ হাতত থাকে। শ্ৰী ৰঞ্জিত কুমাৰ দাস মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন আৰু ন্যায়িক। শ্ৰী অতুল বৰা মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ। কেশৱ মহন্ত মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে পৰিবহণ, মীন পালন, আবকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, তথ্য প্ৰযুক্তি বিভাগ। শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ। চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে পৰিৱেশ আৰু বন, এক্ট ইষ্ট পৰিক্ৰমা আৰু সংখ্যালঘু কল্যাণ। ডাক্তৰ ৰণোজ পেগু মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে শিক্ষা, উচ্চ মাধ্যমিক আৰু প্ৰাথমিক, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ। শ্ৰী অশোক সিংঘাল মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গৃহ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন। শ্ৰী যোগেন মোহন মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ পদাৰ্থ। শ্ৰীমতী অজন্তা নেওগ মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে বিত্ত, মহিলা আৰু শিশু কল্যাণ। পীযুষ হাজৰিকা মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক কল্যাণ আৰু সবলীকৰণ। শ্ৰী বিমল বৰা মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা। জয়ন্ত মল্ল বৰুৱা মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন। শ্ৰীমতী নন্দিতা গড়লোচা মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি। প্ৰশান্ত ফুকন মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে ক্ষমতা, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ, চিকিৎসা আৰু গৱেষণা। কৌশিক ৰায় মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, খনি আৰু খনিজ পদাৰ্থ, বৰাক উপত্যকা উন্নয়ন। শ্ৰী কৃষ্ণন্দু পল মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে পশুপালন আৰু পশু চিকিৎসা, মীন আৰু ৰাজহুৱা কামৰ পথ। শ্ৰী ৰূপেশ গোৱালা মন্ত্ৰীৰ দপ্তৰসমূহ হৈছে শ্ৰমিক কল্যাণ, ৰাজহ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ। ধন্যবাদ সকলোকে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।